হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? আশা কৰোঁ চবেই ভালে আছা। আজি মই কলেজ যাবলৈ লৈছোঁ। ইউনিফৰ্মটোতো দেখি গম পাইছাই মই কোনখন কলেজত পঢ়োঁ। তেন্তে ব'লা। কলেজ আহি পালোৱেই আৰু অলপ যাব লাগিব ভিতৰৰ ফালে। আহি পাই গ'লোঁ। তাৰপিছত একদম দৌৰি গৈ আছোঁ। পূৰা ক্লাছ আছে, 5 মিনিটহে আছে আৰু ছাৰ আহি পাবই। ক্লাছত গৈ দেখিলোঁ যে চবেই মোবাইল লৈ ব্যস্ত, মানে গাৰ্লফ্ৰেণ্ডবোৰৰ লগত আকৌ। ক্লাছ কৰি ওলাই আহিলোঁ। ভিডিঅ'টো যদিও জল্দি লাগিছে, কিন্তু মই ক্লাছ কৰোঁতে 3টা মানেই বাজিলে। তাৰপিছত লগৰকেইজনীৰ লগত আইচক্ৰীম এটা খালোঁ আৰু ঘৰ আহি পাই গ'লোঁ। ঘৰ আহি পেলাই অলপ ৰেষ্ট লৈ ভাত খাই লৈ টিউশ্যনৰ পোৱালিকেইটাৰ কাৰণে ৰৈ আছোঁ। এনেকৈ ৰৈ থাকোঁতে সেই 2টা আহি পাই গ'ল। দেখিছে নহয়। ঠিক আছে তেন্তে আজিলৈ মই ইহঁতক পঢ়াওঁ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। আজিলৈ ইমানখিনিয়ে। বাই বাই।